নতুন চেনেল নতুন ভিডিও দশম শ্ৰেণীৰ কাৰণে বিশেষকৈ প্ৰস্তুত কৰা হৈছে বিশেষকৈ আমি আলোচনা কৰিম কিছুমানে প্ৰশ্ন যিবিলাক অতি গুৰুত্বপূৰ্ণ সমাজ বিজ্ঞানৰ আমি আলোচনা কৰি আছো এছএছএলসি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান টপিক আজি আমি আলোচনা কৰিম বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি এটা গুৰুত্বপূৰ্ণ টপিক প্ৰথম যেটো পাঠ আছে তোমালোকে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰথম প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনে ধৰণে প্ৰকাশ পাইছে তোমালোকে আলোচনা কৰা বুলি যেতিয়া প্ৰশ্নটো আহিব তোমালোকে কেনে ধৰণে লিখিবলৈ যত্ন কৰিবা তাৰ ওপৰত এক বিশেষ আলোচনা গতিকে আহাচোন পুনে আমি বিষয়বস্তু মাজলৈ ঘূৰি গৈছো আৰু তোমালোকে বুজিবলৈ যত্ন কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথম প্ৰশ্ন গতিকে আমাৰ প্ৰথম চেনেলৰ প্ৰথমটো প্ৰশ্ন আমি আলোচনা কৰিব লৈছো যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা আচলতে কি আৰু এই প্ৰস্তাৱনাত কি প্ৰকাশ পাইছিল আমি এটা বিষয়বস্তু মাজলৈ যাবলৈ চেষ্টা কৰিছো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হৈছে সংবিধানৰ পাতনি ইয়াত কি থাকিব তোমালোকে প্ৰথমে মন কৰিবা যে দৰ্শন আদৰ্শ লক্ষ্য এইবিলাক সকলো সংক্ষিপ্ত ৰূপত লিপিবদ্ধ কৰা থাকে আৰু প্ৰস্তাৱনাটো কি বুলি সাধাৰণতে কোৱা হয় সংবিধানৰ আত্মা বুলি কৈছে বহুতে বিবেক বুলি কৈছে দুৱাৰদলি বুলি কৈছে আৰু চাবিকাঠি বুলিও অভিহিত কৰা হৈছে এটো হৈছে ইন্ট্ৰোডাকচন পাৰ্ট এতিয়া আমি প্ৰস্তাৱনাত উল্লেখিত প্ৰধান আদৰ্শবিলাকৰ বিষয়ে যেতিয়া আলোচনা কৰিবলৈ যাম তেতিয়া আমি মনত ৰাখিব লাগিব প্ৰথমটো আদৰ্শ হৈছে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত প্ৰথমটো আদৰ্শ হৈছে স্বাধীনতা লিবাৰ্টি অৰ্থাৎ ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা মত প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে এইটো গুৰুত্বপূৰ্ণ তাত আদৰ্শ প্ৰকাশিত হৈছে ভাৰতীয় সংবিধানত দ্বিতীয় আদৰ্শটো উল্লেখিত আদৰ্শটো হ'ল ন্যায় দিয়া কথা কৈছে ভাৰতীয় সংবিধানে প্ৰতিজন ভাৰতীয় লোকক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ন্যায় কেনেকৈ দিয়া হ'ব তাৰ তোমালোকে এটা উদাহৰণ চাই লোৱা যে সামাজিক ন্যায় কেনেকুৱা হ'ব জাতি ধৰ্ম বৰ্ণ ভাষাৰ ভিত্তিত বৈষম্য নথকাকৈ সকলোকে এনেকুৱা ধৰণৰ সুবিধা কৰি দিব যাতে সকলোৰে মাজত সামাজিক সমতা স্থাপন হয় ঠিক তেনেকৈ ৰাজনৈতিক ন্যায় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নিৰ্দিষ্ট বয়সৰ সকলো লোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব নিৰ্বাচনত ভোটদান কৰিব পাৰিব নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব পাৰিব নিজকে নাগৰিক হিচাপে ৰাজনীতিৰ অধিকাৰবিলাক ভোগ কৰাৰ যিটো সুবিধা এইটো ৰাজনৈতিক ন্যায়ত পৰিব ঠিক তেনেকৈ অৰ্থনৈতিক ন্যায়ত সমাজৰ পৰা ধনী দুখীয়াৰ বৈষম্য দূৰ কৰি সমাজখন এখন বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাত অধিক গুৰুত্ব দিয়া হ'ব যে সমাজখন ধনী দুখীয়াৰ মাজত বিভাজন হৈ থাকিলে সমাজত একতাটো সদায় বিনষ্ট হৈ থাকে এই ধনী আৰু দুখীয়াৰ মাজত থকা যিটো প্ৰভেদৰ সীমাডাল সদায় আঁতৰ কৰাৰ চেষ্টা কৰা হ'ব এতিয়া আন এটা গুৰুত্বপূৰ্ণ আমাৰ সংবিধানত প্ৰতিফলিত আদৰ্শ হৈছে সমতা ইকুৱেলিটি আইনৰ চকুত সকলো নাগৰিক সমান পৰম্পৰাগত যিটো সামাজিক বৈষম্য আঁতৰ কৰি সমাজত সকলো লোককে সমান সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আইনৰ চকুত সকলো সমানতে সাধাৰণ লোকৰ পৰা একেবাৰে ৰাষ্ট্ৰপতিলৈকে যদি সঁচাকৈ অপৰাধ কৰে আইনৰ চকুত সমানেই বিচাৰ কৰা হ'ব আৰু যদি অপৰাধী হয় নিশ্চয় শাস্তি পাব গতিকে আইনৰ বাবে কোনো ধনী দুখীয়া জাতি ধৰ্ম সকলোবিলাক আঁতৰাই সকলোকে সমান সুবিধা দিয়াৰ যিটো চকুত আইনৰ চকুত সমান যিটো ধাৰণা তাক প্ৰতিষ্ঠা কৰিবলৈ সমতা প্ৰতিষ্ঠা কৰা যিটো আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে তৃতীয়তে ভাতৃত্ববোধ আটাইতকৈ গুৰুত্বপূৰ্ণ ফেটাৰ্নিটি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত এটা অন্যতম আদৰ্শ ভাৰতত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম লোকসকলৰ মাজত একতা মৰম চেনেহ ভাতৃত্ববোধৰ মনোভাৱ বৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে গতিকে আমি যে আলোচনা কৰিলো ভাৰতবৰ্ষৰ প্ৰস্তাৱনাৰ মূল এইকেইটাক আমি ক'ব পাৰো যে ভাৰতৰ সংবিধানৰ স্তম্ভ আইডিয়েলছ অফ প্ৰিএম্বলছ অৰ্থাৎ স্বাধীনতা ন্যায় সমতা ভাতৃত্ববোধ এইকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মূল স্তম্ভ বুলি আমি ক'ব লাগিব গতিকে এইকেইটাক আওকাণ কৰি আমি ভাৰতীয় সংবিধানখন কোনো কাৰণতে কল্পনা কৰিব নোৱাৰো গতিকে আমাৰ পৰীক্ষাত যদি আহে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত মহান আদৰ্শসমূহ তোমালোকে আলোচনা কৰা তেতিয়াহ'লে এই বিশেষ বস্তুখিনি তোমালোকে সম্পূৰ্ণকৈ লিখিব লাগিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিব লাগিব বৰ্তমান সময়ত আমাৰ যিটো পৰীক্ষা পদ্ধতি সম্পূৰ্ণৰূপে চেঞ্জ হৈছে এইচএছএলসি পৰীক্ষাৰ প্ৰশ্ন পদ্ধতি সলনি হৈছে তাৰ লগত ৰিলেট কৰি বস্তু আমি প্ৰস্তুত কৰিছো গতিকে তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা নিশ্চয় কমেন্ট কৰিবলৈ নাপাহৰিবা লগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকে বিচৰা নিশ্চয় মোক জনাবলৈ নাপাহৰিবা এইটো মোৰ প্ৰথম চেনেল তোমালোকৰ বাবে প্ৰস্তুত কৰিছো গতিকে কিবা যদি ভিডিঅ'ত অসুবিধা হয় নিশ্চয় জনাবলৈ নাপাহৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ বন্ধু বান্ধৱী সকলোতে শ্বেয়াৰ কৰা আৰু মোৰ সৈতে সংযুক্ত হৈ থকা পুনৰ এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি আজিলৈ আহিছো ধন্যবাদ